ফ্ৰেন্ডছ কি খবৰ আজি মোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখন দেখিছে ডিউক 390 এইখনৰ আপোনাৰ যিহেতু চেইন লক নাথাকে এতিয়া চেইন কাটিং কেনেকৈ কৰিব পাৰি কেনেকৈ লগাব পাৰি আৰু চেইন লকটো বহালে কিমান দিন লাষ্টিং হয় এইখিনি বিষয়ত আপোনালোকলৈ আজি নতুন এটা ভিডিঅ' মই লৈ আহিছোঁ। এতিয়া বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া যিহেতু এইখনত আপোনাৰ চেইন লকটো নাথাকে এতিয়া চেইনডালটো বহুত বেছি বেয়া হোৱা নাই, গতিকে আমি চেইনডাল দীঘল হৈ গ'ল, টানিবলৈ জেগা নাইকিয়া হৈ গৈছে। গতিকে চেইনডাল টানিবলৈ জেগা নাইকিয়াৰ কাৰণে আমি নেক্সট আকৌ চেইনডাল আমি দুটা ঘাট কাটিং কৰি দিম। কাটিং কৰি দিলে আকৌ বহুত কেইদিনমান আপোনাৰ চলাব পাৰিব। গতিকে আমি কাটিং কৰিবলৈতো ধৰি লওক ইয়াত চেইন লক নাই, চেইন লক খুলি কামটো কৰিবলৈ। গতিকে এতিয়া আমি এই লকটো অলপ কাটিং কৰি পেলানি অলপ মৰিয়াই পেলানি আমি ইয়াক উলিয়াই পেলানি আকৌ নতুন লক এটা বহাই গাড়ীখনৰ চেইনডাল দুভাগ কাটি চকাটো আগলৈ দি আকৌ যদি নেক্সট আমি আকৌ নতুন এটা লক বহাই দিওঁ তেতিয়া আপোনাৰ আকৌ বহুত কেইদিন লাষ্টিং হ'ব। গতিকে এইটো আমি আপোনালোকক দেখাম বুলি ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলটোলৈ নতুনকৈ আহিছে। এইখিনিয়ে আৰু বলক ভিডিঅ'টো চাই গৈ থাকক। বাকীখিনি মই মিউজিকতে দেখাই গৈ থাকিম, আপোনালোকে যিখিনি পাওঁ বুজাই যাম আৰু বাকীখিনি প্ৰায় মই মিউজিকত দেখাম, আপোনালোকে চাই যাব। তো আমি এইফালে যদিও মৰিয়াই আছোঁ কিন্তু বেক চাইডে আমাৰ এটা পুলাৰ দি পিনি আমি মৰিয়াইছোঁ। তেতিয়া আপোনাৰ কি হ'ব, ইয়াত যিটো কেৰিংখন থাকে ইয়াৰ চেঞ্জ পকেটৰ কেৰিংখনত ইমান এটা জোৰ নপৰে। যদি আপুনি বেক চাইডে একো এটা দি নলয় তেতিয়া আপোনাৰ কেৰিংখন জোৰ পৰিলে তাল হৈ যাব পাৰে। গতিকে আমি বেক চাইডে কিবা এটা দি ৰাখিছোঁ, আপোনালোকে চাওক। আৰু এইটো কোনো প্ৰব্লেম হ'বলগীয়া নাই। আৰু এটা আমি গজালৈ সেই পিনটো মৰিয়াই পেলানি উলিয়াই দিলোঁ আৰু চেইনডাল তেতিয়া কাটিং হৈ যায়। তাৰপিছত আমি আকৌ নেক্সট দুঘাট কাটি পেলানি আকৌ ফিটিং কৰি দিম।